खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 26 अक्ट'बर 2023 बारायजायो बिस्थिबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। आल जाजिरानि खौरांगिरिजों लोगोसे बिनि बिसि, बिनि फिसाज्ला आरो बिनि फिसाजोआ इजराइल हादोरनि एयार स्ट्राइकजों गाजायाव अबथिरायै जिउ गोमादों। दासिमाव बे जाथायाव गोबां खौरांगिरिफोर गासै 23निबो बांसिन खौरांगिरिफोरा बुथारजाबाय। आसामनि देरगावआव विजया दशमी फालिनाय समाव पुलिसजों बुजाना लाजिनानै गावखौ दौलें लानानै फोजोबनाय जाथायनि सायाव डिजिपि जिपि सिंह बिथाङा नायबिजिरनो थाखाय अर्डार होबाय बा गनायथि होनाय जाबाय। मख'नो गोनांदि अजय दत्त मुंनि सासे सेंग्राया गुबुनफोरा बुदलायनाय जानायाव गेजेराव हाबसोमनानै पुलिसजों बुजादोंमोन आरो बुजानाय भिडिअ'खौ ससियेल मिडियानि गेजेराव हगारनाय जादोंमोन। उनाव अजय दत्तआ ससियेल मिडियायाव गावखौ बुजानायखौ नुनानै लाजिनानै दौलें लानानै फांसे दंफाङाव गावखौनो फोजोबदोंमोन। आसाम सोरखारा रेहाय होनायनि उनावबो आइजोफोरखौ एजेन्टफोरा सिगि-सगा खालामदों बा इनाय खालामदों। माइक्र' फाइनेन्सनि रां लन लानायखौ सुख'नो थाखाय एजेन्टफोरा आइजोफोरखौ इनाय खालामदों। আমি গোটাই আৰু কিস্তি লৈছিলোঁ, কিস্তি দিবা এতিয়া নৰো আৰু এই ছাৰ আহি আৰু কৈ থাকে যে কিস্তি দিয়ক আমি 2 মানুহ ক'ৰ পৰা কিস্তি দিম। সেইকাৰণে আমি বহুত টেনশ্যনত থাকোঁ। কাম কৰিব গ'লে তাতে আৰু যাই থাকে, খেতিত যাই থাকে, কিস্তি ল'ব আহিছোঁ সেনেকৈ কৈ থাকে। আমি আৰু কৈ থাকোঁ ছাৰ মই কামত আহিছোঁ, ক'ত আহিছে সেনেকৈ ফোন মাৰি থাকে। তাতে যাই আৰু মোক হামকি দামকি দিয়ে কিস্তি দিবাই লাগব সেনেকৈ কৈ থাকে। আমি কিস্তি দিবাই নৰোঁ আৰু কেতিয়াবা বেলেগৰ পৰা শুনো যে আমি তো সেইদিনা চাবা টিভি চাব নৰোঁ যে কিস্তি খান মাফ হৈছে না কি হৈছে আমি নাজানো। মই আৰু কৈ দিছোঁ যে কিস্তি মাফ দিছি এতিয়া আৰু ক'ৰ পৰা কিস্তি দিম। তাহোন কৈ কিস্তি মাফ দেৱা নাই, নহ'লে বাইদেউ চিভিল খাৰাপ হ'ব সেনেকৈ কৈ থাকে আৰু বহুত ৰাগাৰি কৰে আৰু 2-3টা কৰি আহি থাকে। গধূলিতো আহে, পুৱাও আহে, সাজবিলাতো আহি থাকে আৰু কিবা কৈ থাকে যে কেছ কৰিম, তাৰপিছত সেই জেলত যাব লাগিব, মচলপুৰ যাব লাগিব সেনেকৈ কৈ থাকে। তে আমাৰ সেইটোৱে অনুৰোধ যে হিমন্ত মামা বিশ্ব শৰ্মা আমাক গোটেই মাহক ৰেহাই দিছি, আমাৰ তাতে ৰেহাই কিয় নিদিলাক সেইটোৱে আমাৰ প্ৰস্তুত আবেদন জনালোঁ। সেইটো আমাক কিস্তি মাফ কৰি দিব লাগে। বহুত কষ্ট হয়। এটা মোৰ আপি আৰু সৰু আপি অসুখ হৈছে, সিদিনা ছাৰে চাই গৈছে ভালকৈ চিকিৎসা কৰক। মই কৈছোঁ চাই গৈছে ছাৰ কেনেহেন মোৰ আপিটো অসুখ, তেতিয়াতো কিস্তিটো দিবাই লাগে। ইমান আঁতৰি কৰি থাকে, আমি ক'ৰ পৰা দিম, আমি দিন আনি দিন খাম। আমাৰ তাৰ মাটি বেজি নাই আৰু এই ছাগল গৰু বিক্ৰী কৰা দিব লাগে, ছাগল গৰু আমাৰ নাই, আমি ক'ৰ পৰা দিম। মানে এই লোনৰ বিষয়ে আহিছোঁ যে আমাক আমি লোন লৈছিলোঁ, মামাই আমাক মাফ দিছিল, কিন্তু মাফৰ পিছতো আমাক লোন মানে কিস্তিৱালাবিলাকে আহি আমাৰ ঘৰৰ পৰা পইচা দাবী কৰিছে। তাৰপিছত আমি কৈছিলোঁ যে নোৱাৰাৰ ফলতো আমাক তাৰমানে যিমান যি পাৰে 100-200 যি পাৰে বুলি কৈ আমাৰ পৰা পইচাটো লৈ গৈছে। কৈছে যে আপোনালোকৰ চিভিল ৰেকৰ্ড বেয়া নকৰিব। তাৰপিছত মানে পিছৰ ভৱিষ্যতৰ কথা ক'ব লৈছে। ভৱিষ্যতৰ কথা আমি ভাবি মানে যি পাৰিছোঁ 100-200 গোটেইখিনি পইচা দিছোঁ। তাৰপিছত কৈছে যে যোনে দিব নোৱাৰে মানে তেওঁলোকক মানে চৰকাৰৰ পৰা মানে এৰেষ্ট কৰাৰ কথা কৈছে, যে জেল জৰিমনা হ'ব, যে আপোনালোকে যেনেকৈ হ'লেও আমাক পইচাটো ওলাই দিব লাগিব বুলি কৈছে। হয়তো অলপ খাবই লাগিব না, আমাৰতো দুখীয়া মানুহৰ কাৰণে আমি লোনটো লৈছিলোঁ। এথানো বহুত কষ্ট কৰি আমি মানে মামাই ৰেহাই দিয়াৰ পিছতো আমি বহুত কষ্ট কৰি দিছোঁ, দেন দুপাৰ কৰি হ'লেও। গতিকে আমাৰ এককালীন সাহাৰ্য দিয়াৰ কথা আছে, কিন্তু সাহাৰ্যটো আমাক এতিয়ালৈকে দিয়া নাই আৰু পোৱা নাই। মামাই আমাক সহায় দিব লাগে যে আমি যিমান কষ্ট কৰি মানে লোনটো লৈছিলোঁ দিম বুলি, কিন্তু মামাই ৰেহাই দিয়াৰ পাছতো আমি লোনটো দিছোঁ, দিয়াৰ কাৰণে আমাক এককালীন সাহাৰ্য দিব লাগে বা সহায় কৰিব লাগে। কষ্ট হৈ আছে আমাৰ। আমি লোনটো লৈছিলোঁ যে মানে দিব পাৰিম বুলি, কিন্তু অলপ মানে যে তেওঁলোকৰ দাবী শুনাৰ পিছত আমি ভয়ত দিছোঁ, কিন্তু বৰ্তমান মামাই আমাক অলপ মানে সহায় কৰিব। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।